নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া বাৰু ফেচবুকত কি চলি আছে? এইবাৰ নতুন বছৰে ভালকৈ কুঁহিপাত সলাইছে নহয়নে বাৰু? আৰু যিসকলে গম পোৱা নাই কমেণ্ট চাওক, গম পাই যাব। আৰু লগতে এটা কথা মনত ৰাখক, বেছি মটিভেশ্যন দিব গ'লে বাষ্ট হৈ যায়। অতিৰ ভক্তি চোৰৰ লক্ষণ। আৰু কি চলি আছে এতিয়া ট্ৰেণ্ডিঙত? চুমি গ'ল, কোনোবা গ'ল, কোনোবা আহিল গ'ল, কিবা হ'ল বাদ দিয়ক। এতিয়া বৰ্তমান কি চলি আছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব একেবাৰে নাপাহৰিব। আৰু যদি এতিয়াও কোনোবাই নোপোৱাকৈ আছে লাম কি যে হ'ব, আৰু কমেণ্টছ কৰিব। আৰু লগতে নতুন বছৰৰ কুঁহিপাত ভালকৈ সলালে বুলি কৈছোৱে। আৰু লগতে এনেকুৱা হ'ব নালাগে আচলতে। আৰু কি ক'ব, পৃথিৱীখন আমাৰ এই সমাজখন আচলতে কোনফালে ধাৱবান হৈছে। যদি শিক্ষিত মানুহবোৰেই যদি এনেকুৱা ধৰণৰ কামবোৰ কৰে, অশিক্ষিত মানুহবিলাকে কি কৰিব? আৰু বেছি সেইকাৰণে মটিভেশ্যন দিব নালাগে। অতি ভক্তি চোৰৰ লক্ষণ। ধন্যবাদ।